আজি পানী পুৰি খাবা মন গৈছে সেইকাৰণে তেতলি টেঙা নাই দেখি নিমু টেঙাই আটি ফেলাই দিছোঁ। এই হজমলা আনি দোকানৰ পৰা কিনি আনিছোঁ 3 পেকেটমান 4 পেকেটমান হজমলা দিছোঁ। তামান গোটাই পানী পুৰি খাওয়া লাগছে সেইকাৰণে খালোঁ। এই মই মছলা দিছোঁ, মছলা নিমখ আকৌ জ্বালাৰ গুড়া দিছোঁ। জ্বালা গুড়া হোৱা নাই আৰু অলপমান দিওঁ কাঢ়াকৈ। মই বেছি জ্বালা খাব নোৱাৰোঁ। এই আলু বইল লৈছোঁ, এই পানী আৰু আলু খানা হৈ গ'ল ক্লিয়াৰ। এতিয়া আমি কেৰাহী বহাই দিছোঁ পুৰিবৰ কাৰণে। তেলটো গৰম হ'ব, তেলটো ভালকৈ গৰম হোৱা নাই, এতিয়া হৈছে। আজি ৰবিবাৰ কাৰণে ভাবিলোঁ পানী পুৰি বনোৱা হৈ গ'ল। এতিয়া আমি এন্দেৰটা আগে খাব ধৰিছে। মই কিবা কৰি আছিলোঁ কাম, বাপৰে এন্দেৰটা আগে খাব ধৰিছে। ডাঙৰ চামুচ এখন ল'ব লাগে, সৰু চামুচ লৈছোঁ দেখিছেনে? ওতকৈ খাৱা মচান একেবাৰে এক নাচাগে বাপৰে। মই বনালোঁ খাম বুলি এন্দে আগে গোটাই খাব ধৰিছে দেখিছেনে? মোক নেদাকে কেনে এন্দে দে খা 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 কেনে হৈছে পুৰা গোটাই মুখখন মেলিয়ে দিছি বা। ইমান আলু নালগে যিহেতু সেইকাৰণে সৰু বাতিকেইটা সৰু সৰু আৰু সেইকাৰণে আমি যিহেতু 3টাই মানুহ, মইতো নাখায়ে সেইকাৰণে আমি 3টাই মানুহ আৰু কিমান খাম আৰু সেইকাৰণে কমকৈ কৰিছোঁ। তেল নাই আৰু পেলনি যাৱাত কৰি। ইচ্ছা গ'লে বনাই দিছোঁ, নিজে তুমি বনাব নোৱাৰা। খাৱাই হ'ল, মই এতিয়া খাবা মানে কি বহিছোঁ আৰু খাওঁ। মই সুধিয়া খাম, মোৰ জ্বালা দেখি আলু দিওঁ আলু দিয়ে পানী বহুত জ্বালা আছে। মায়ে মোৰ মুখ চুখ গোটাই পুৰাই গেছি বাই। ইমান জ্বালা ধৰিছি নাখাওঁ আৰু মই খাতন দে বেয়া জ্বালা ধৰিছি। প্লেট চাফা কৰিলি ভাই দে খা পুৰা চাফা কৰি খা। 10 টকা দিম, 10 টকা দিম। নাখাওঁ মান নাখাওঁ, বনাই দিছোঁ খাই থাক। নাখা মই নিজে খা দে। ভয়ে লাগছি জ্বালাটো দেখা পাই। এই চিটিং কৰিছে ৰে, মঞ্চে জ্বালা ৰাখি লৈছে। চিটিং কৰিছে ন পাইছে জ্বালা খাবা। জ্বালা বেছি আমি বাটিক জ্বালা দিম আৰু সৰু চাই দিব লাগিব এইটো খাব দিম দে। সেই মঞ্চা আমি বাটিক জ্বালা দিম আৰু কাটিয়া আৰু সৰু চাই দিব লাগিব এইটো খাব দিম দে। কথা দিয়ে অ ভাইটি ইমান অত্যাচাৰ দেখিছে মোক জ্বালা হৈ দিছে। বৰা মজা আয়া বাই বাই। আজি কাৰণে এইখিনিয়ে ভিডিঅ'। জ্বালা ধৰিছে পানী খাওঁ যেন ভাল লাগিছে। ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা।